কি কৰিছা? ইউটিউবত ভিডিঅ' চাইছো। কিবা বুজি পোৱা নাই? ইউটিউব আছে নহয়? Okay, Google, the second largest search engine in the world. YouTube. According to Roadside Dental Marketing, the second largest search engine in the world is actually YouTube, which is owned by Google. এই ইউটিউবৰ বিষয়ে আপোনাৰ কিছু কথা জানিবলৈ মন নাযায়নে? বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউটিউব সদায় দেখি আহিছে, চাই আহিছে, কিন্তু আপুনি জানেনে প্ৰকৃততে ইউটিউব কি? ইউটিউব হ'ল এটা ভিডিঅ' শ্বেয়াৰ কৰা আৰু অনলাইন ভিডিঅ' চোৱাৰ উপযুক্ত প্লেটফৰ্ম। আপুনি জানেনে ইউটিউবৰ আৰম্ভণি বৰ ইণ্টাৰেষ্টিং। যি তিনিজন ব্যক্তিয়ে ইউটিউবৰ আৰম্ভণি কৰিছিল, অৰ্থাৎ চাদ হাৰ্লি, ষ্টিভছেন এণ্ড জাউদ কৰিম, এই তিনিওজনেই প্ৰথম অনলাইন মানি ট্ৰান্সফাৰিং এপ অৰ্থাৎ পে'পলৰ কৰ্মচাৰী আছিল। কিন্তু যেতিয়া পে'পলক ইবেয়ে কিনি ল'লে, তেতিয়া সিহঁতে সেই কোম্পানীটো ত্যাগ কৰিবলগীয়া হ'ল। কিন্তু আপুনি জানেনে সিহঁতৰ মনলৈ ইউটিউবৰ ধাৰণাটো কেনেকৈ আহিছিল? সিহঁতে এটা বিশেষ সমস্যা সমাধান কৰিবলৈ গৈ ইউটিউবৰ উদ্ভাৱন কৰিছিল। সিহঁতে এটা বাৰ্থডে পাৰ্টিৰ ভিডিঅ' শ্বেয়াৰ কৰিব বিচাৰিছিল, কিন্তু সিহঁতে পোৱা নাছিল। মেইলত ইমান ডাঙৰ ভিডিঅ' পঠাব পৰা নাছিল। এবাৰ সিহঁতে জেনেট জেকচন আৰু জাষ্টিন টিম্বাৰলেকৰ এটা কণ্ট্ৰভাৰ্চিৰ ভিডিঅ' চাব বিচাৰিছিল, কিন্তু সিহঁতে বিচাৰি পোৱা নাছিল। সিহঁতে ভাবিলে এনেকুৱা বিভিন্ন ভিডিঅ' আছে যিবোৰ মানুহে চাব বিচাৰে, কিন্তু সহজে বিচাৰি নাপায়। সেয়েহে তেওঁলোকে ইউটিউবৰ স্থাপন কৰিলে। প্ৰথমতে সিহঁতে টিউন ইন হুকআপ নামৰ এটা অনলাইন ডেটিং এপ্লিকেশ্যন বনাইছিল, কিন্তু এইটো বেছিদিন নচলিলত তেওঁলোকে ইউটিউব নামৰ ষ্ট্ৰিমিং এপ্লিকেশ্যনটো আৰম্ভ কৰিছিল। আপুনি জানেনে ইউটিউব নামটো www.youtube.com নামৰ আন এটা ৱেবছাইটৰ বাবে খেলি মেলি লাগিছিল। পাছত সেই ৱেবছাইটটোৱে www.youtubeline.com নাম থ'লে। আপুনি জানেনে ইউটিউব ইমান কম সময়তে কেনেকৈ ইমান গ্ৰ' হ'ল? সিহঁতে আৰম্ভণিৰ পৰাই ইউটিউবত ইমানেই কাম কৰিছিল, আৰু লগতে সিহঁতে ইউটিউবক এটা বিজনেছ নহয়, এটা প্লেটফৰ্ম বনাব বিচাৰিছিল, আৰু সেয়েহে ইউটিউব ইমান তৎক্ষণাত ইমান গ্ৰ' হ'ল। গুগলৰ CEO সুন্দৰ পিচায়েতো কয় যে ইউটিউব আৰু অলপ দিনতে টিভিতকৈও বহুত ডাঙৰ প্লেটফৰ্ম হ'ব, আৰু টিভিতকৈ মানুহে ইউটিউবহে বেছি চাবলৈ ল'ব। ইয়াৰ কাৰণটো কি জানেনে? টিভি চলে বাই চান্স, বাই চইচ নহয়, কিন্তু ইউটিউব চলে বাই চইচ, বাই চান্স নহয়। ইয়াৰ অৰ্থ হ'ল ইউটিউবত আপুনি যেতিয়াই যি বিচাৰে তাকে চাব পাৰে, কিন্তু টিভিত নোৱাৰে। টিভিত এটা বিশেষ সময়ত এটা বিশেষ প্ৰগ্ৰেম দিয়া হয়, আৰু আপুনি সেইটো চান্স পালেহে চাব পাৰিব। ইউটিউবত এডভাৰটাইজৰ ক্ষেত্ৰতো এডভান্টেজ আছে। আপুনি যিটো ভিডিঅ' চাই তাৰ লগত মিলাই আপোনাক প্ৰয়োজনীয় এডভাৰটাইজটোহে ইউটিউবে দেখুৱাব, আৰু তাক আপুনি স্কিপ কৰোঁ বুলিলেও কৰিব পাৰে। কিন্তু টিভিত তেনে নহয়। টিভিত যা এটা এডভাৰটাইজ যেতিয়াই তেতিয়াই দি থাকে, সেয়েহে টিভিৰ অৱস্থা এনেকুৱা। আপুনি জানেনে আজিকালি ইউটিউবত মানুহে কিবা চালে টিভিতকৈ দুগুণ গুৰুত্ব দি চায়। সেয়েহে ইউটিউব লাহে লাহে এটা বহুত ডাঙৰ প্লেটফৰ্ম হৈ গৈ আছে। ইউটিউবত প্ৰথমতে ইউটিউবাৰবিলাকে কণ্টেণ্ট বনালে, ভিউৱাৰবিলাকে চালে, ভিউ পূৰা অহা হ'ল। তাকে দেখি যিবিলাক এডভাৰটাইজাৰ আছিলে, সিহঁতে যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী, সিহঁতে নিজৰ এডভাৰটাইজ ইউটিউবত দিবলৈ বিচাৰিলে, কাৰণ ইউটিউবত কম খৰচতে এডভাৰটাইজ দিব পাৰে, আৰু সঠিক মানুহক বিচাৰি সিহঁতে সঠিক এডভাৰটাইজ দিব পাৰে। আৰু সেয়েহে কমাণ্ডই ইউটিউবৰ পৰা টিভিৰ পৰা ইউটিউবলৈ কমাণ্ডই এডভাৰটাইজাৰবিলাক আহিল, আৰু এনেদৰে এটা ইক'ছিষ্টেম গঢ়ি উঠিল। কমাণ্ডই ইউটিউব গ্ৰ' হ'বলৈ ধৰিলে। তেনেকৈয়ে 2.3 বিলিয়ন এক্টিভ ইউজাৰৰ সৈতে আজি ইউটিউব বিশ্বৰ 1 নম্বৰ ষ্ট্ৰিমিং ছাইট। আপুনি জানেনে আজি ইউটিউবত 38 মিলিয়ন এক্টিভ চেনেল আছে। 22,000 চেনেল আছে 1 মিলিয়নতকৈ বেছি ছাবস্ক্ৰাইবাৰৰ। ডেইলি 30 মিলিয়ন এক্টিভ ইউজাৰে ইউটিউব ব্যৱহাৰ কৰে, আৰু মাহে 2 বিলিয়ন এক্টিভ ইউজাৰে ইউটিউব ব্যৱহাৰ কৰে। আপুনি জানি আচৰিত হ'ব, প্ৰত্যেক মিনিটত ইউটিউবত 500 ঘণ্টাৰ কণ্টেণ্ট আপলোড হয়। আপুনি জানেনে ইউটিউব ইউজিং কাণ্ট্ৰিৰ ভিতৰত ইণ্ডিয়া 2nd পজিশ্যনত আছে। আপুনি জানেনে ইউটিউবৰ প্ৰথম আপলোডেড ভিডিঅ'টো কি আছিল? সেইটো আছিল ইউটিউবৰ কো-ফাউণ্ডাৰ 3জনৰ ভিতৰত এজন জাউদ কৰিমে মি এট দি জু বুলি দিয়া এটা ভিডিঅ'। আপুনি জানি আচৰিত হ'ব যে ইউটিউবৰ আটাইতকৈ ডিছলাইক ভিডিঅ'টো হ'ল ইউটিউবৰ নিজৰ চেনেলৰে ইউটিউব ৰিউইন 2018 বুলি এটা ভিডিঅ'।
আপুনি জানেনে 2005 চনত জন্ম হোৱা ইউটিউবক 2006 চনত গুগলে কিনি লৈছিল আৰু সেই ইউটিউব আজি গোটেই বিশ্বতে বিয়পি পৰিছে গোটেই বিশ্বতে আটাইতকৈ বেছি ভিজিট কৰা সাইট এই ইউটিউব